Hello everyone, welcome to my channel. Pranjal vlogৰ আজি এক অন্য ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনাইছো। বিশেষকৈ যোনসকলে মোৰ চেনেলটো বৰ্তমানলৈ সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ কৰি দিয়ক আৰু যোনসকলে নতুন তেওঁলোকেও কৰি দিয়ক আৰু যাতে কম সময়তে 10k কমপ্লিট হ'ব লাগে। বিশেষকৈ 1000 কমপ্লিট হোৱা নাই, 256 হৈছে, কিন্তু আপোনালোকে যদি মোক মানে সাপোৰ্ট কৰে নিশ্চয় হ'ব মই আশা ৰাখিলোঁ। আৰু গাইজ বিশেষকৈ মানে এইকেইদিন মই লং ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ যিহেতু মোৰ সময় পোৱা নাছিলোঁ, মই কামলৈ গৈ আছিলোঁ। তথাপিও আপোনালোকৰ বাবে কিছুমান শ্বৰ্ট ভিডিঅ' দিছোঁ, পাইছে চাগে, আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাওক বুলি ভাবোঁ। আৰু যোনসকলে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে তেওঁলোকক মোৰ ফালৰ পৰা মানে আৰু কি ক'ম আৰু ভাল হ'ব লাগে পৰীক্ষা, তাকেই কওঁ। আৰু যিখিনি পৰীক্ষা দিছে ভালকৈ দিবা। আৰু বিশেষকৈ মই পথাৰৰ মাজলৈ আহিলোঁ, আগৰটো ভিডিঅ'ত চাগে পাই থাকে। পথাৰৰ মানে দৃশ্যখিনি দেখি মই খুবেই ভাল পাওঁ, আৰু পুখুৰীৰ দৃশ্য বা মহ চৰি আছে, চৰাই চিৰিকটি খুবেই ভাল পাওঁ। আই লাইক নেচাৰ। একচুৱেলি মই ইংলিছ নাজানো, চ' তথাপিও অলপ অলপ মাজে মাজে কওঁ, যদি কেতিয়াবা মিষ্টেক হৈ যায় চৰি। আৰু বাকীখিনি অলপ দৃশ্য চাওঁ আহক। আৰু গাইজ মই যে ভিডিঅ'টো বনাই আছোঁ আৰু যোনসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ কমেণ্ট কৰি দিবচোন, একচুৱেলি মোৰ ভইচটো ক্লিয়াৰকৈ আহিছেনে। একচুৱেলি মোৰ মানে ফোনটো ডিছপ্লেটো অলপ গ'ল, মই য'ত ভিডিঅ' বনাই আছোঁ, তথাপিও মানে কেতিয়াবা মাইক্ৰ'ফোনটো অলপ প্ৰব্লেম দিয়ে, মানে চাউণ্ডটো ভালকৈ নাহে। কিন্তু আপোনালোকে কমেণ্টত লিখি দিবচোন বা চাউণ্ডটো ভালকৈ আহিছেনে। মানে এইকেইদিনত মানে মই এটা ফোন চেঞ্জ কৰিম বুলি ভাবি আছোঁ, মানে ফোন কিনিম বুলি ভাবি আছোঁ, কিন্তু কি হয় জানো। আৰু প্লিজ কমেণ্টত লিখি দিয়কচোন আপোনালোকে। একচুৱেলি মানে মই যোনটো ফোনত ভিডিঅ' বনাওঁ একচুৱেলি সেই ফোনটো আছিলে দেউতাৰ, মানে মোৰে আছিলে, কিন্তু মই বেলেগ ফোন এটা চেঞ্জ কৰিলোঁ, সেইবাবে এই ফোনটোক মই দেউতাক দিলোঁ। আৰু এই দেউতাৰ ফোনেৰে মই ভিডিঅ' বনাই আছোঁ। আৰু মোৰ মানে নিজৰ পাৰ্চনেল বুলিবলৈ ফোন এতিয়া নাই, কিনিম আৰু আছে, কিন্তু কেমেৰাটো ইমান ভাল নহয়, পিকচাৰটো ইমান ভালকৈ নাহে। তথাপিও মানে চেষ্টা কৰিছোঁ কিনিবলৈ। আৰু গাইজ কি হ'ল, পিছফালে আমাৰ মামাহঁতৰ পুখুৰীটো আছে, মানে কালি নে পৰহি পুখুৰীটো সিঁচিছিলে বোলে, কিন্তু মাছ পালে। আৰু দেখুৱাওঁচোন অলপ মানে আঁতৰৰ পৰা। চ' গাইজ পুখুৰীটো এয়াই, আমাৰ ঘৰৰ পৰা বেছি আঁতৰত নাই বাৰু, কিন্তু ইয়াত কালি পৰহি মাছ বহুত পালে, এয়া দেখা পাইছে। আৰু একচুৱেলি আপোনালোকে প্লিজ কমেণ্টত লিখি দিয়কচোন মোৰ ভিডিঅ' পিকচাৰটো মানে ভালকৈ আহিছেনে হোৱা নাই। একচুৱেলি মোৰ লাজে লাগিছে, গম পাইছেনে বাৰু। এইফালে ইমান সুন্দৰ দৃশ্য আৰু দেখা পালে একচুৱেলি মাছটো দেখুৱাব নোৱাৰিলোঁ। ৰ'বচোন ৰ'ব, আগৰটো যোনটো যোৱাবাৰ ভিডিঅ'ত মানে শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ তাত একচুৱেলি মই মাছ দেখুৱাইছিলোঁ নেকি, সেই মাছখিনি আছিলে। ঠিক আছে, সেই মাছখিনি আছিলে। একচুৱেলি আমাৰ ইয়াত মাছৰ অভাৱ নাই, সেই ভিডিঅ'টোত মই কৈছিলোঁ একচুৱেলি আমাৰ ইয়াত মাছৰ অভাৱটো একেবাৰে কম, যি মাছ লাগে ইয়াত মানে তাকেই পাব। একচুৱেলি আপোনালোকৰ জেগাতো পায় মই গম পাইছোঁ, কিন্তু আপোনালোকে যোনটো মাছ বেছিকৈ খাই ভাল পায় প্লিজ কমেণ্টত জনাবচোন এবাৰ। আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে প্লিজ কমেণ্টত লিখি দিয়ক। এতিয়া গাইজ মেইন কণ্ডিশ্যনটো কি গম পাইছেনে, মোৰ মানে আইতাৰ গাটো একেবাৰে বেয়া, মানে একেবাৰে নহয়, মানে আইতাগৰাকীৰ প্ৰেছাৰটো হাই। এদিনাখন মানে গাহৰিক দানা দিবলৈ গৈছিলে নেকি সম্ভৱ, মানে তাতে পৰিলে, মানে ভৰিটো ইমান ফুলি গৈছে নহয়, আৰু খুবেই বেয়া লাগিছে। কাৰণ কি হয়, আইতা বুলি ক'লে আইতাই নহয় জানো, আপোনালোকৰ ঘৰতো চাগে আইতা আছে, কিমান মৰমীয়াল, মানে কিমান মৰম কৰে নিশ্চয় গম পায়। ঠিক সেইদৰে মই আইতাক মানে মনৰ পৰা ভাল পাওঁ, খুবেই মানে মই সন্মানো কৰোঁ, আৰু মোকো ভাল পায়। একচুৱেলি কি হ'ল, এই আইতাগৰাকী নোহোৱাহেঁতেন মোৰ দেউতাক লাইফত দেখিম জানো এনেধৰণৰ, বা দেউতা নোহোৱাহেঁতেন বা আমি পৃথিৱীত আহিলোহেঁতেন জানো, এনেধৰণৰ মানে বিষয়। আৰু সেইকাৰণে কওঁ সকলোকে সমান দৃষ্টিৰে চাব লাগে, বা আইতাই হওক বা বৰমা হওক বৰ্তা হওক সকলোকে ভাল পাব লাগে। আৰু আইতাৰ গাটো মানে বেয়া, আৰু মোৰ খুবেই বেয়াও লাগিছে। আৰু আজি বজাৰলৈ গৈ কিনে মই আইতাৰ বাবে অকণমান কমলা টেঙা আনি দিলোঁ, আৰু গাখীৰ খাবলৈ কৈছোঁ যাতে অলপ শক্তি পাওক, আইতাই কমজুৰি হৈ গ'ল, খুবেই বেয়া লাগিছে। আৰু গাইজ মই ফ্লিপকাৰ্টৰ পৰা দুযোৰ চেণ্ডেল অৰ্ডাৰ দিছিলোঁ, আৰু যোনসকলে অনলাইন শ্বপিং কৰি ভাল পায় তেওঁলোকে প্লিজ কমেণ্ট কৰি দিব। একচুৱেলি মই খুবেই ভাল পাওঁ অনলাইন শ্বপিং কৰি, আৰু ফাৰ্ষ্ট টাইম মোৰ মানে
পাৰ্চেলটো বেয়া আহিছিলে আৰু আজিকালি দেখোন বহুত ভালেই আহিছে। চেণ্ডেল দুযোৰত বেছি টকা নহয় বাৰু, 270 টকা, কিন্তু আপোনালোকে কোৱালিটি চাব পাৰে। চেণ্ডেলযোৰ খুবেই ভাল আহিছে, মানে পিন্ধি মানে কমফৰ্টেবল লাগিছে আৰু খুবেই ভাল লাগিছে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চাওক। ঠিক আছে, বাই বাই, নেক্সট ভিডিঅ' লগ পাম।